এয়া ৰাষ্ট্ৰপতিক নহয় সংবিধানক অপমান। প্ৰটকল উলংঘাক লৈ মমতা চৰকাৰক তীক্ষ্ণ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ টিএমচি চৰকাৰক তীব্ৰ সমালোচনা কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে এই কাণ্ড কেৱল ৰাষ্ট্ৰপতিৰ অপমান নহয়, এয়া সংবিধানৰ অপমান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ টিএমচি চৰকাৰক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ প্ৰটকল উলংঘা কৰাৰ বাবে তীব্ৰ সমালোচনা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে টিএমচিয়ে ৰাষ্ট্ৰপতিক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে। ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, আজি দেশত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হৈছে আৰু কালি পশ্চিমবংগৰ টিএমচি চৰকাৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক গুৰুতৰ অপমান কৰিলে। দ্ৰৌপদী মুৰ্মু সন্থাল সম্প্ৰদায়ৰ এটা ডাঙৰ উৎসৱত অংশগ্ৰহণ কৰিবলৈ বংগলৈ গৈছিল, কিন্তু ৰাষ্ট্ৰপতিক সন্মান কৰাৰ পৰিৱৰ্তে টিএমচিয়ে এই পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠানটো বৰ্জন কৰিলে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দ্ৰৌপদী মুৰ্মু নিজেই জনজাতীয় সমাজৰ পৰা আহিছে আৰু তেওঁলোকৰ বিকাশৰ প্ৰতি সদায় চিন্তিত। টিএমচি চৰকাৰে সেই অনুষ্ঠানটো অপব্যৱস্থাপনাৰ বাবে পৰিত্যাগ কৰিলে। এইটো কেৱল ৰাষ্ট্ৰপতিৰ অপমান নহয়, বৰঞ্চ সংবিধানৰো অপমান। এয়া সংবিধানৰ আত্মাৰ অপমান। এয়া গণতন্ত্ৰৰ মহান পৰম্পৰাকো অপমান। প্ৰধানমন্ত্ৰীয়ে এই আচৰণ সংবিধানৰ মনোভাৱৰ বিৰুদ্ধে বুলি জোৰ দিছে। তেওঁ কয় যে আমাৰ দেশত কোৱা হয় যে এজন ব্যক্তি যিমানে শক্তিশালী নহওক কিয়, শেষত অহংকাৰেই তেওঁলোকক ধ্বংস কৰে। আজি দেশৰ ৰাজধানীৰ পৰা মই আপোনালোকক আহ্বান জনাওঁ যে টিএমচিৰ লেতেৰা ৰাজনীতি আৰু সমতাৰ অহংকাৰ, যিয়ে এগৰাকী জনজাতীয় ৰাষ্ট্ৰপতিৰ মৰ্যাদাক অপমান কৰিছে, তেওঁলোক শীঘ্ৰে ধ্বংস হ'ব। তেওঁ কয় যে এজনী মহিলা, এজন জনজাতীয় আৰু দেশৰ ৰাষ্ট্ৰপতিক অপমান কৰাৰ বাবে পশ্চিমবংগৰ জ্ঞানদীপ্ত জনতাই টিএমচিক কেতিয়াও ক্ষমা নকৰিব। দেশে টিএমচিক কেতিয়াও ক্ষমা নকৰিব। দেশৰ জনজাতীয় সমাজে তেওঁলোকক কেতিয়াও ক্ষমা নকৰিব। দেশৰ মহিলাই তেওঁলোকক কেতিয়াও ক্ষমা নকৰিব।